তো হেই গাইজ স্বাগতম জনাইছোঁ মোৰ এই ভিডিঅ'টোলৈ। তো আজিৰ ভিডিঅ'টো হ'ব এটা মানে ট্ৰেভেলিং ভিডিঅ' ন, কিয়নো মই গৈ আছোঁ IIT অৰ্থাৎ উত্তৰ গুৱাহাটীত। তো তাত IITখন আপোনাক দেখাবলৈ চেষ্টা কৰিম, মানে গোটেই নহয় বাৰু, কিন্তু যিখিনি পাৰোঁ আৰু মানে তাতে পৰিস্থিতি কেনেকুৱা বা কেনেকুৱা কি হোষ্টেল ভাগেৰা এইগিলা কিবা কিবি। তো ভিডিঅ'টো একদম শেষলৈ চাই থাকিব। তো মই এতিয়া গা পা ধুই একদম বঢ়িয়াকৈ ৰেডি হওঁ। তো বলক তেন্তে আমি যাওঁ গুৱাহাটীলৈ। তো আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। তো তো বলক তে IIT লৈ লেটছ গো। বাহ বাহ, ডাঙৰ ডাঙৰ বিল্ডিং, ডাঙৰ ডাঙৰ ৰাস্তা, ডাঙৰ ডাঙৰ ঘৰ, ডাঙৰ ডাঙৰ কি ডাঙৰ ডাঙৰ মানুহ, এয়াই চহৰ। বলক যাওঁ। তো এইটো হ'ল ৰিফাইনেৰী, য'ত কি আৰু তেল ওলোৱা হয়। এই গোন্ধটো শুনিলে বহুতৰ বমি ওলায়, কিন্তু মোৰ বহুত ভাল লাগে। গুৱাহাটীত আহোঁ যদি এইটো গোন্ধটো শুংবাৰলৈকে আহোঁ, মোৰ মজা লাগে কিবা। তো মই পাই গ'লোঁ শৰাইঘাট দলং, যিখনত সৰুৰ পৰা এটাই সপোন আছিল যে শৰাইঘাটৰ দলঙৰ ইমূৰৰ পৰা সিমূৰলৈকে দৌৰিব পাৰিম নে নাই, দৌৰিলে কিমান দূৰ লাগিব আৰু কিমান টাইম হ'ব, তাকে ভাবি ভাবি সৰুকালটো গুচি গৈছে একদম। কি যে হ'ব। তো ফাইনেলি শৰাইঘাট দলং এৰি হুলস্থুলীয়া পৰিৱেশ এৰি আমি আহি পালোঁ গুৱাহাটী IIT। তো ইয়াতে একদম শান্তশিষ্ট পৰিৱেশ, ধুনীয়া প্ৰদূষণমুক্ত ঠাই। তো এতিয়া আমি কিবা এটা খাই লওঁ বঢ়িয়াকৈ, তাৰপিছত IIT ঘূৰিম। তো বলকতে। তো ইয়াত আছে মস্ত ডাঙৰ ডাঙৰ গছ, মস্ত ডাঙৰ ডাঙৰ ৰিচাৰ্চ চেণ্টাৰ, মানে কিবা কিবি বিল্ডিং আৰু লেব কিবা, আৰু এইগিলা কিবা নাৰিকল গছৰ দৰে বুম বুম গছ, আৰু মস্ত ডাঙৰ ডাঙৰ কেইটামান পুখুৰী আছে। মাছ মাৰিলে তামাম পাম চাগে তাতে। বলক কিবা এটা খাই লওঁ, বহুত ভোক লাগছে, ৰাতিপুৱাৰ পৰা একো খোৱা নাই। গাইজ ৱেলকাম বেক টু চেনেল, চৰি ভিডিঅ'। তো মানে কি ভাত পানী খালোঁ কেণ্টিন এখনত, মস্ত ডাঙৰ কেণ্টিন একদম। যি হ'লেও ঘৰৰ ভাতকেইটা বহুত ভাল লাগে দিয়ক। বাকী ধৰক মই আপোনাৰ মানে কি বেছি হেৰিকেতো দেখাব নোৱাৰোঁ, তথাপিও জেগাবোৰ কিবা কিবি দেখাই দিম আৰু অলপমান। বলক যাওঁ আমি। হওক অলপ চাফা চুফা বঢ়িয়া জেগা, ধুনীয়া বহুত ডাঙৰ ডাঙৰ বিল্ডিং, কিন্তু এটা বস্তু সকলোতে থাকে, যিমান চাফা হওক এইকেইটা মালকেইটা বান্দৰ। আমাৰ বান্দৰ দেখাই আছোঁ, পাহাৰীয়া জেগা যেনেকুৱা এটা তাতকৈ বহুত বান্দৰ হ'ব সেইফালে দেখা। মোৰ আগত চাওক বান্দৰৰ তলি কিবা কিবি খুৱাই আছে। ইয়াতে বান্দৰ আৰু কুকুৰ একো একেলগে থাকে। মানুহবিলাকে এনেকৈ কল দি কিবা দি মাতে, একদম টোপকাই থাকে। আমাৰ তাতে ঠেং লৈ খেদে। মানে কি, যেতিয়া মানে জীৱ জন্তু অনিষ্ট কৰা যায় নহয়, তেতিয়া মানে আমাকো অনিষ্ট কৰে। কিন্তু যেতিয়া মৰম দয়া দি সিহঁতক অলপ বুজি কেনে মানে সিহঁতকো জেগা দিব লাগে ন, চবৰে যিহেতু পৃথিৱীখন, তেতিয়া মানে একো নকৰে আৰু। আমাৰ ফালে কি হয়, মানুহে পাহাৰ চাহাৰ কাটে, গছ গছনি কাটব, তাৰপিছত না খাবাৰ লাগি জেগা ৰয় সিহঁতৰ লাগি, না থবাৰ লাগি জেগা নে আমাৰ ঘৰবিলাকত আহি কব্জা কৰে। তাৰপিছত মানুহে একদম দাণ্ডি লৈ খেদে। সেই আৰু ইয়াতে আৰু জেগাও আছে ঠিক ঠাক, বা খোৱা লোৱা বস্তু আছে, হেৰিবোৰে দিয়ে, হোষ্টেলৰ ল'ৰা ছোৱালীবোৰে দিয়ে। তো মানে বান্দৰখিনিও বিশেষ একো হোষ্টেলত সোমাই এনেকৈ অনিষ্ট নকৰে আৰু। সেয়াই আৰু। তো
এইবোৰ বহুত ডাঙৰ ডাঙৰ গছ, কিবা নাৰিকলৰ গছৰ নিচিনা, কি বা মই নাজানো, জানে যদি ক'বচোন। তো মানে কি পঢ়াৰ লগে লগে এটা সেইৰো জৰুৰী হয়, মানে ভাল শান্ত সুস্থ পৰিৱেশৰ, যাতে শান্তিভাৱে সুস্থভাৱে ষ্টাডি কৰিব পাৰে। তো আমি এডুকেশ্যনত পাইছিলোঁ যে শিক্ষা সমাজ আৰু শিক্ষকৰ ওতপ্ৰোতভাৱে জড়িত। এইটো হয় সঁচাকৈ, পৰিৱেশ ভাল থাকিব লাগিব, তেতিয়াই বা পঢ়িবলৈ ভাল হ'ব। সেয়াই আৰু। তো সেই গাইজ, এইটোৱে আছিল আজিৰ ব্লগ। তো যদি ভাল লাগিল লাইক কৰি দিব, আৰু লগতে কমেণ্ট কৰি জনাব যে কেনেকুৱা পালে, বা সেইখন মানে কেনেকুৱা আৰু যি হওক। বাকী ছাবস্ক্ৰাইব কৰি দিব, লগতে ঘণ্টা যিটো আছে ঘণ্টাটো অলপ ক্লিক কৰি দিব, তেতিয়া আপোনাক নটিফিকেশ্যন পাই যাব। তো আজিলৈ ভিডিঅ'টো ইমানতে সাৰিছোঁ। আগলৈ ভিডিঅ' চাই থাকিব, কিয়নো নেক্সট পাৰিলে তো মোবাইল ল'লে ৱাইড এংগুলত ভিডিঅ' হ'ব, মজা লাগিব, কোৱালিটি ভাল হ'ব। আৰু যিটো ল'ৰা ছোৱালী এনেকুৱা তো সেইটো কমি যাব, তেতিয়া চাই ইণ্টাৰেষ্ট লাগিব। আৰু তো আজিলৈ তো এইখিনিতে পাকো, নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।